প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত গৃহ প্ৰৱেশ কেন্দ্ৰীয় অনুষ্ঠান যোৰহাটৰ মেলেং মেটেলি পথাৰৰ পৰা ভিডিঅ' কনফাৰেন্সৰ যোগেদি ধুবুৰী জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত আজি অসম দেশৰ ভিতৰত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত এদিনত এয়া সৰ্বাধিক সংখ্যক ঘৰৰ গৃহপ্ৰৱেশ ৫,৫৫,৫৫৫ৰো অধিক হিতাধিকাৰী অসম প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত গৃহপ্ৰৱেশ কেন্দ্ৰীয় অনুষ্ঠানত আৱাস যোজনা ঘৰৰ গৃহ প্ৰদান কৰা হয়। উক্ত অনুষ্ঠানত ধুবুৰী জিলা আয়ুক্ত দিবাকৰ নাথ, অতিৰিক্ত আয়ুক্ত ধুবুৰীৰ পৌৰপতি ডাক্তৰ দেৱময় চাইনালৰ লগতে লাক্ষৱতী বাইদেউসকল উপস্থিত থাকে। আপোনালোকে জানে যে যোৱা ৰাতি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমত আহি পাইছে। তেখেতে ৰাতিপুৱা আজি কাজিৰঙা ভ্ৰমণ কৰিলে। জীপ চাফাৰীও দেখা পালোঁ, আমি হাতী চাফাৰীও দেখা পালোঁ। মাননীয় প্ৰধানমন্ত্ৰীয়ে লাচিত বৰফুকনৰ ১২৫ ফুট ওখ তেখেতৰ প্ৰতিমূৰ্তিও আমাৰ হোলংগা পাৰত তেখেতে আজি উদ্বোধন কৰিলে। তাৰ লগত ৫,৫৫,৫৫৫ তাতকৈ বেছি গৰাকীক যে অসমে কেইমাহৰ ভিতৰত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিয়া আৰু তেখেতসকলক আজি গৃহপ্ৰৱেশ কৰিব দিয়া এই স্থিতিত আহিছে, সেইটো তেখেতে ঘোষণা কৰিলে। আৰু মিঠাইত টোপোলা এটা মাননীয় মুখ্যমন্ত্ৰী দিলোঁ ইয়াতে, আৰু বাকীখিনি আমাক ওলাই যোৱাৰ টাইমত তেখেতসকলে পাব। আৰু আজি সঁচাকৈ ভাল লাগিছে, ধুবুৰী জিলা গ্ৰন্থাগাৰ প্ৰেক্ষাগৃহ ইমান বেছি মানুহেৰে ভৰি পৰা আমি কেতিয়াও দেখা নাই। 2টা ফ্ল'ৰ অভাৰ সন্মিলন ঠিক নহয়, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ